কোকৰাঝাৰত বেছিকৈ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ যি 10টা বিধানসভা সমষ্টি আছে তাকে সামৰি লৈ আমি লোকসভা সমষ্টি ভিত্তিত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমাৰ সাংগঠনিক সভা আজি অনুষ্ঠিত কৰিছোঁ। আৰু মই প্ৰথমতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তথা বিটিআৰ বাকী ৰাইজক অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক ৰঙালী বিহুৰ কাৰণে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অসম গণ পৰিষদ দলে বিগত আৰু মিত্ৰ শক্তিৰ লগত আমি একগোট হৈ নিৰ্বাচন অনুষ্ঠিত কৰিছিলোঁ বা আমি অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু এইবাৰ আমি অসম গণ পৰিষদ দলে নিজাববীয়াকৈ নিৰ্বাচনসমূহত অংশগ্ৰহণ কৰাৰ কথাটো আমি বিবেচনা কৰিছোঁ। আৰু সেইমতে আমাৰ দলৰ সাংগঠনিক দিশটো আগবঢ়াই নিয়াৰ কাৰণতে আজি কোকৰাঝাৰ প্ৰেছ ক্লাবত আমি একত্ৰিত হৈছোঁ। আমাৰ সংসদীয় সমিতিৰ সমূহ কৰ্মকৰ্তাসকল ইয়াত উপস্থিত হৈছে। আমাৰ যি সমষ্টি কমিটি বিশেষকৈ বিধান পৰিষদৰ বিষয়ববীয়াসকল আজি উপস্থিত হৈছে। কেন্দ্ৰীয় কমিটিৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ যি বিষয়ববীয়া দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, কেন্দ্ৰীয় বিষয়ববীয়া, মহিলা পৰিষদৰ বিষয়ববীয়াসকল আমি ইয়াত আজি একত্ৰিত হৈছোঁ। আমি এটা উদ্দেশ্য লৈয়ে যে কোকৰাঝাৰ লোকসভা সমষ্টিত বিভিন্ন সমষ্টিত বিশেষকৈ বিটিআৰ সমষ্টি বা বিধানসভা সমষ্টি বা আমাৰ লোকসভা সমষ্টি এই আটাইকেইটা সমষ্টিত আমাৰ দলৰ সাংগঠনিক দিশটো আমি কটকটীয়া কৰিব বিচাৰিছোঁ। আৰু ইয়াত আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে বহাগ বিহুৰ পিছত আমি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিত আমি একোখনকৈ দলীয় কৰ্মী সভা আমি আয়োজন কৰিব বিচাৰিছোঁ। আৰু এই দলীয় কৰ্মী সভাৰ লগতে ক'ৰবাত যদি আমাৰ আঞ্চলিক কমিটি বা আমাৰ শাখা কমিটি ইত্যাদি গঠন হোৱা নাই বা বৰ্ড কমিটিসমূহ পুনৰ সক্ৰিয় কৰাৰ কাৰণে আমি পুনৰ গঠনৰ প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। একেধৰণে আমি কোকৰাঝাৰৰ বৃহত্তৰ এই সমষ্টিটোত লোকসভা সমষ্টিটোত আমাৰ দলৰ কৰ্মীসকল বিভিন্ন ক্ষেত্ৰত আমি নিৰ্বাচনত সংগঠিত কৰাৰ কাৰণতে আমি সকলোকে আহ্বান আমি জনাইছোঁ। আৰু আগন্তুক দিনত আমি যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমি যাতে শক্তিশালী ৰূপত আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আজি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আজি এইখিনি উদ্দেশ্য লৈ আমি কোকৰাঝাৰত একত্ৰিত হৈছোঁ। বিশেষকৈ অসম গণ পৰিষদ দল আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে আমি যি 14টা লোকসভা সমষ্টি আছে এই 14টা লোকসভা সমষ্টিৰ কাৰণে আমি আমাৰ সাংগঠনিক দিশ টনকিয়াল কৰিব বিচাৰিছোঁ, কটকটীয়া কৰিব বিচাৰিছোঁ। সেইমতে অসমত আমাৰ বিভিন্ন ঠাইত বিশেষকৈ কলিয়াবৰ লোকসভা সমষ্টিত আমাৰ বোকাখাতত ইতিমধ্যে আমাৰ সাংগঠনিক সভা কৰ্মী সভা ইতিমধ্যে অনুষ্ঠিত হৈছে। ঠিক তেনেধৰণে যোৱা কিছুদিন আগতে আমাৰ মংগলদৈ সংসদীয় সমষ্টিত আমাৰ কৰ্মী সভা অনুষ্ঠিত হৈছিল। আৰু তাৰপিছত আমাৰ তেজপুৰত হৈছে। আৰু আগন্তুক অহা 8 এপ্ৰিল তাৰিখে আমাৰ নগাঁও লোকসভা সমষ্টিৰ কাৰণে আমাৰ কৰ্মী সভা অনুষ্ঠিত হ'ব। আৰু ইয়াৰ পৰৱৰ্তী দিনত আমাৰ বৰপেটা হ'ব। বৰপেটাৰ পিছত আমি কোকৰাঝাৰ, তাৰপিছত ধুবুৰী ইত্যাদি সমষ্টিবিলাকত আমি আমাৰ সিদ্ধান্ত ইতিমধ্যে লৈছোঁ। আৰু সেইমতে প্ৰস্তুতি আমি অব্যাহত ৰাখিছোঁ। আমি আমাৰ সাংগঠনিক দিশটো আমি কিমানখিনি আগবঢ়াব পাৰোঁ আমি আমাৰ মিত্ৰ শক্তিৰ ওচৰত আমি কোকৰাঝাৰ লোকসভা সমষ্টিটো আমি বিচাৰিম। এইখিনি আমাৰ সেই কথাটো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই, কিন্তু আমি সাংগঠনিক দিশটো চাই মেলি আমি সেইমতে আগভাগ লওঁ। আমি গোটেইকেইটা লোকসভা সমষ্টিৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ অসম গণ পৰিষদ দলে। এইটোহে আমি বৰ্তমান সিদ্ধান্ত লৈছোঁ।